নমস্কাৰ। মই আজি আপোনালোকৰ লগত গইতাৰ বিষয়ে কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গইতাৰ শব্দটো আপোনালোকে নিশ্চয় শুনিছে বা গইতাৰ কি তাৰ বিষয়ে মই কিছু ক'ব বিচাৰিছোঁ। মই এদিন গাড়ী গৈ থকা সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ লগত গৈ থকা অৱস্থাত হঠাৎ এদিন এগৰাকী তিৰোতা ৰাস্তাত প্ৰত্যক্ষ কৰিলোঁ। তেওঁৰ ডিঙি যথেষ্ট ডাঙৰকৈ ফুলি আছে। তেতিয়া মোৰ ল'ৰাজনে মোক সুধিলে যে দেউতা, এই তিৰোতাগৰাকী বা মহিলাগৰাকীৰ ডিঙি কিয় ফুলি আছে? মই ক'লোঁ এই ডিঙি ফুলা এবিধ বেমাৰ আৰু এইটো নৰ্মেল নহয়। সাধাৰণতে কিছুমান ৰোগৰ কাৰণে এনেকুৱা ধৰণৰ ডিঙি ফুলা হয়। তো তাক মই সেই বিষয়ে কিছু বহলাই ক'ব চেষ্টা কৰিলোঁ। সিও জানিবলৈ ইচ্ছা কৰিলে। মই সেই বিষয়ে তাক যি ধৰণে মই বুজালোঁ সেই কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গইতা হৈছে এবিধ ৰোগ, যি ৰোগ প্ৰায় আমি আগতে বেছিকৈ দেখা পাইছিলোঁ, কিন্তু আজিকালি অলপ কমকৈ দেখা যায়। গইতাৰ কি বা কিহৰ কাৰণে হয় তাৰ বিষয়ে মই কিছু ক'ব বিচাৰিছোঁ। গইতাৰ ৰোগ আমাৰ সেই ডিঙি ফুলি থকা যিটো ৰোগ, সেই ৰোগটো আপোনাৰ আয়ডিন ডেফিচিয়েঞ্চিৰ কাৰণে হয়। আৰু আজিকালি যিহেতুকে আমি আয়ডাইজ চল্ট আমি সকলোৱে ব্যৱহাৰ কৰোঁ, গতিকে সেইকাৰণে গইতাৰ ৰোগ বা এনেকুৱা আয়ডিন ডেফিচিয়েঞ্চি হোৱা বেমাৰ খুব কমকৈ প্ৰত্যক্ষ কৰা যায়। আমি সৰুতে যেতিয়া আছিলোঁ তেতিয়া ভালেখিনি আমি সময়ত বা বহুতো ঠাইত আমি বিভিন্ন ধৰণৰ ডিঙি ফুলি থকা মানুহ দেখা পাইছিলোঁ। যিহেতুকে আগতে ক্লৰিনযুক্ত নিমখো প্ৰচলন হৈছিলে, কিন্তু আজিকালি আপোনাৰ আয়ডাইজ চল্টে পোৱা যায় মাৰ্কেটত। গতিকে সেইকাৰণে আয়ডিন ডেফিচিয়েঞ্চিৰ সম্ভাৱনা হোৱাটো খুব কমকৈ দেখা যায়, আৰু যাৰ ফলত গইতাৰ ৰোগী খুব কমকৈ দেখা যায়। আয়ডিন আমাৰ দেহৰ কাৰণে কিয় প্ৰয়োজন বা কি কাৰণে লাগে তাৰ বিষয়ে মই কিছু ক'ব বিচাৰিছোঁ। আয়ডিন যিবিধ মিনাৰেল, এই আয়ডিনৰ ডেফিচিয়েঞ্চি যদি হয়, তেতিয়া আমাৰ দেহৰ অতি প্ৰয়োজনীয় হৰমন, যেনে থাইৰইড হৰমন, যেনে থাইৰক্সিন বা তেনেকুৱা ধৰণৰ আপোনাৰ হৰমনবিলাক, শৰীৰৰ যি লাগতিয়াল এণ্ডক্ৰাইন হৰমন, গতিকে সেই হৰমনবিলাক প্ৰডাকশ্যনৰ কাৰণে আমাৰ আয়ডিন হৰমন অতিকৈ প্ৰয়োজন। যদি আমাৰ আয়ডিন ডেফিচিয়েঞ্চি হয়, গতিকে থাইৰইড গ্লেণ্ডে আমাৰ ছাফিচিয়েণ্ট থাইৰক্সিন বা থাইৰইড হৰমন ইত্যাদি প্ৰডাকশ্যন কৰিব নোৱাৰে, যাৰ ফলত আপোনাৰ থাইৰইড গ্লেণ্ডটো অত্যাধিক ইনফ্লেমেশ্যন বা ডাঙৰ হয়। আমাৰ শৰীৰে যিখিনি পৰিমাণে আমাৰ আয়ডিন গ্ৰহণ কৰে, সেই আয়ডিনখিনি অতি সোনকালে গ্ৰহণ কৰাৰ কাৰণে আগ্ৰাসী হৈ পৰে, আৰু তাৰ কাৰণে থাইৰইড গ্লেণ্ডটো অত্যাধিক পৰিমাণ ডাঙৰ হয় বা ইনফ্লেমেশ্যন হয়, আয়ডিনখিনি কাঢ়ি আনিব চেষ্টা কৰে বুলি ক'ব পাৰি। আৰু তাৰ কাৰণে আমাৰ সেই থাইৰইড গ্লেণ্ডটো ডাঙৰ হৈ যোৱা দেখা যায়। আৰু সেই দুই পিনে যি আমাৰ থাইৰইড গ্লেণ্ড থাকে, যিটো বাটাৰফ্লাই শ্বেপ আপোনাৰ গ্লেণ্ড বুলি কয়, আমাৰ ডিঙিৰ আডাম চাপেলৰ তলত থাকে, আৰু সেই গ্লেণ্ড ফুলি যোৱাৰ ফলত ডিঙিটো ফুলি যোৱা যেন দেখা যায়, বলৰ নিচিনা হৈ যোৱা দেখা যায়। গতিকে এনেকুৱা ধৰণৰ থাইৰইড গ্লেণ্ড ফুলি যোৱা কেতিয়াবা আপোনাৰ ইউনিলেটাৰেল দেখা যায়, কিছুমানে এপিনে হৈছে বা কিছুমানৰ দুই পিনে হোৱা দেখা যায়। গতিকে দেখাত অদ্ভুত যেন লাগে। গতিকে এই থাইৰইড গ্লেণ্ড ফুলি যোৱা এই ৰোগবিধকে সাধাৰণতে গইতাৰ বুলি কোৱা হয়। সাধাৰণতে ক'ব গ'লে এই গইতাৰ আয়ডিন ডেফিচিয়েঞ্চিৰ কাৰণে হয়। গতিকে সেই বিষয়ে মই মোৰ ল'ৰাক যি ধৰণে মই বুজাই ক'লোঁ, সেই কথা মই আপোনালোকৰ লগত জাষ্ট তুলি দিব চেষ্টা কৰিলোঁ। ধন্যবাদ।